গুড মৰ্ণিং সকলোকে। কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। চ' মোৰো ভাল। আৰু কেইদিনমান মানে হৈছে ভিডিঅ'বোৰ লেট আহি আছে। অ'কে, কাৰণ মানে কি হৈছে, ৰাতিপুৱা পূৰা ইনষ্টাগ্ৰামটো খুলিলেই পূৰা প্ৰটেষ্টৰ কথাই, পূৰা প্ৰটেষ্ট। আৰু মানে এটা ভিডিঅ' চোৱাৰ পিছত দেন মানে চাই থাকিব মন যায়, শেষেই নহয়। চ' সেইকাৰণে মানে ভিডিঅ'বোৰ অকণ বনাওঁতে মানে লেট হৈ গৈছে, কামবিলাক অকণ লেট হৈছে। আকৌ মানে আমি ডিচিপ্লিন কনচিষ্টেঞ্চিটো মেইনটেইন কৰিছোঁ, বাট যোৱাকালি ভিডিঅ' দিব নহ'ল। চ' কনচিষ্টেঞ্চি এইকণতে বেয়া হ'ল, বাট ডিচিপ্লিনটো মানে অকণ কমজোৰ হৈ গৈছে। চ' আকৌ নেক্সট লেভেল ডিচিপ্লিন আনি আছোঁ পূৰা কনচিষ্টেঞ্চিৰ লগত। আৰু বৰ্তমান এতিয়া ভিডিঅ' ষ্টাৰ্ট কৰি দিছোঁ। আজি এটা শ্বৰ্ট ভিডিঅ' যাব আৰু কাইলৈ নেক্সট এটা লং ভিডিঅ' যাব। আকৌ আহি আছে পূৰা ডিচিপ্লিনৰ সৈতে। আৰু মানে আবেলি ভিডিঅ'টো বনাবলৈও আবেলি ৰানিঙত যোৱা হয়। চ' ৰানিংটো মেইন, সেইটো পূৰা ডিচিপ্লিনত কনচিষ্টেঞ্চিৰ সৈতে কৰি আছোঁ। চ' সেইকাৰণে মানে অকণ টাইমটো কম হৈছে। আৰু ৰানিঙত গ'লেও ভিডিঅ' বনাওঁ, বাট যদিহে মই অকলে যাওঁ তেতিয়া মই ভিডিঅ' বনাওঁ। বাট যেতিয়া মই লগত যাওঁ তেতিয়া মানে ভিডিঅ' বনাবলৈ অকণ অসুবিধা হয়। চ' সেইবোৰে কাৰণতে মানে ভিডিঅ'বোৰ অহা অকণ দেৰি হৈছে। চ' আকৌ আহি আছে মানে। আৰু আমাৰ যি ৰচুন স্পাইচি আছিলে সেয়া আমাৰ নেক্সট অৰ্ডাৰ আহিছে, আৰু নেক্সট অৰ্ডাৰ দিছোঁ ওৱান মানে কি কয় এইটো বক্স। মানে আমাৰ এটা পেকেজিঙত 6টাকৈ থাকে, তেনেকৈ 6টাৰ এটা পেকেজিং কালি অৰ্ডাৰ দিছোঁ, মানে খুজিছে দোকানৰ পৰা। চ' সেইটো দিছোঁ। আৰু আমাৰ যি 10টকীয়া পেকেটবোৰ আছিলে, সৰু পেকেটবোৰ, তাৰো আমি আৰু নেক্সট বনাব লাগিব। এয়াও মানে পূৰা চেল হৈছে। আৰু মানে অকণ মানে কেইদিনমান সময় লাগিব, কেইদিনমান নহয় মানে কেইবছৰ লাগিব। এটা বস্তু মানে যেতিয়াহে আমি যদি আমি বস্তুটো মানে পূৰা ফাষ্ট যাওঁ তেন্তে মানে ঠিক নহয়। শ্ল'লি যিটো বস্তু যাব সেইটো সদায় ষ্ট্ৰং হ'ব। মানে আমি অলপ সময় লাগিব। যেতিয়া আমাৰ শিপা যেতিয়াহে মজবুত হ'ব তেতিয়াহে গছজোপা ভালকৈ ডাঙৰ হ'ব আৰু বাঢ়িব, আৰু পিছত সেই গছজোপা কোনেও হিলাব নোৱাৰে। বাট যদি গছজোপা ডাঙৰ হৈ যায়, যদি শিপাই যদি ষ্ট্ৰং নহয়, দেন সেইজোপা গছ যিমান ওখ হ'লেও সোনকালেই অলপমান ধুমুহা আহিলেই উঘালি পৰিব। চ' কথাষাৰ মানে আই থিংক আপোনালোকে বুজি পাইছে। চ' কথাটো সেইটোৱেই, যিজোপা গছৰ শিপা মজবুত থাকিব সেইজোপা গছ সদায় ষ্ট্ৰং হ'ব। দেন সেইটোৱেই লাগি আছোঁ কামত। আৰু আজিও দোকান ভিজিট কৰিব যাম। কি হয় চব আপোনালোকৰ আহি পেলাই ক'মহি। চ' আজিলৈ ইমানেই। থেংক ইউ ছ' মাছ।